আপোনালোকৰ এনেকুৱা হয়নে নহয় বাৰু কেতিয়াবা কিবা বস্তু আনবক্সিং কৰিম বুলি থাকি যায় আৰু পিছত মানে অকণমান ভিডিঅ' কৰাৰ পিছত মানে সেইটো পিন্ধি উৰি শেষ হয় তেতিয়াহে আকৌ মনত পৰে আনবক্সিং ভিডিঅ'টোৰ কথা মানে আনবক্সিং ভিডিঅ' বনাই থকা হয় এই যে কুৰ্তি ছেটটো দেখিছে মই মানে এইটো এতিয়ালৈকে 10 বাৰমান ধুলোঁ দেই যিদিনাখন আনবক্সিং ভিডিঅ' বনাম বুলি ভাবিছিলোঁ সেইদিনাখন কিন্তু আনবক্সিং ভিডিঅ' বনোৱা নহ'ল মই মাত্ৰ ভিডিঅ'টো কৰিছিলোঁহে অকণমান সেয়া প্ৰথমতে দেখিলেই নহয় আৰু এয়া আজিৰ ভিডিঅ' আজি মানে মই ধোৱাৰ পিছত কাপোৰখিনি জাপি থাকোঁতে পায়েলে মোক অকণমান ভিডিঅ' কৰি থৈছিলে তেতিয়া মই ভাবিলোঁ আনবক্সিং কৰিবলৈতো থাকি গ'ল কিন্তু কুৰ্তিযোৰৰ মইতো ৰিভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ সঁচা ইমান বেছি ভাল নহয় মানে মই আপোনালোকক বুজাব নোৱাৰোঁ প্ৰিণ্টটোৱে ক'বনে কাপোৰৰ কোৱালিটিয়ে ক'বনে বহুত বেছি ভাল আৰু মই পিন্ধি হ'লে বহুত বেছি ভাল পাইছোঁ কিন্তু ফটোৱে বেছি মৰা নহ'ল আপোনালোকে কিন্তু যদি বিচাৰে লিংক বুলি কমেণ্ট কৰিব